নমস্কাৰ প্ৰতিজন প্ৰিয় শ্ৰোতা দৰ্শক সাবস্ক্ৰাইবাৰ সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো। হঠাৎ ধন সম্পদ অৰ্থ লাভ হ'ব পাৰে 2023 বৰ্ষত বিশেষকৈ তিনিটা ৰাশিৰ নতুন বছৰত ৰাহুৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। হঠাৎ ধন সম্পদ অৰ্থৰ উন্নতি আগমন ঘটিব এই তিনিটা ৰাশিত। ৰাহু গ্ৰহক জ্যোতিষশাস্ত্ৰত ছায়া গ্ৰহ হিচাপে বিবেচনা কৰা হয়। ইয়াৰ বাহিৰেও ইয়াৰ কোনো পৰিমাপন কৰা নহয়। যদি ৰাহু গ্ৰহ জন্মকুণ্ডলীত অশুভ স্থানত থাকে তেনেহলে এই গ্ৰহৰ প্ৰভাৱত এজন সৎ ব্যক্তিৰো মানসিকতা সলনি কৰি দিব পাৰে। আৰ্থিকভাৱে সবল ব্যক্তিকো দুৰ্বল কৰি দিব পাৰে। দুশ্চিন্তা অশান্তি ভয় আদি বঢ়াব পাৰে। কৰ্মৰ প্ৰতি অনীহা প্ৰতিটো কৰ্মত বাধা অসম্পূৰ্ণ কৰিব পাৰে যিকোনো কৰ্ম। যদি ৰাহু গ্ৰহৰ শুভ প্ৰভাৱ থাকে তেনেহলে এজন ব্যক্তিৰ উন্নতি প্ৰচুৰ পৰিমাণে বঢ়াব পাৰে। বিশেষকৈ লৌহজাত সামগ্ৰী সম্পদৰ অধিকাৰী বা গৰাকী কৰি তোলে ৰাহু গ্ৰহই। প্ৰেমত সফলতা প্ৰদান কৰে। প্ৰশাসনিক বিষয়াসকলৰ বাবে বা প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকলৰ বাবে যথেষ্ট শুভ ফল লাভ কৰে আৰু চিভিলিয়ানসকলৰ বাবেও প্ৰশাসনিক দয়া লাভ আৰু সুদৃষ্টি লাভ কৰা হয়। আপোনালোকৰ আশীৰ্বাদ এই চেনেলটোত এইদৰে ৰাখিব। প্ৰতিজন শ্ৰোতা দৰ্শক সাবস্ক্ৰাইবাৰ আপোনালোকে KMS Astrology এই চেনেলটো যিদৰে আগবঢ়াই লৈ গৈছে, আপোনালোকে যিদৰে মৰম আগবঢ়াইছে চেনেলটোৰ প্ৰতি, এইদৰে আপোনালোকৰ মৰম আশীৰ্বাদ আমাৰ কাম্য। আপোনালোকৰ প্ৰতি আমি কৃতজ্ঞ। আপোনালোকৰ এটা সাবস্ক্ৰাইব আমাৰ বাবে আশীৰ্বাদ। যিকোনো গ্ৰহৰ প্ৰতিকাৰ বা প্ৰতিটো সপ্তাহৰ ৰাশিফল, প্ৰতিটো মাহৰ ৰাশিফল, বিশেষকৈ 2023 বৰ্ষৰ প্ৰতিটো ৰাশিৰে 12টা ৰাশিচক্ৰৰ 12টা ৰাশিৰ ৰাশিফল পৃথক পৃথককৈ দিয়া হৈছে এই চেনেলত। আপোনালোকে চাই ল'ব পাৰিব। যদিহে আপোনালোকে বিবাহৰ যোৰা চাব বিচাৰে তেনেহলে এই চেনেলৰ জৰিয়তে চাব পাৰিব। যিকোনো জ্যোতিষীয় সমাধানৰ বাবে এই চেনেলৰ জৰিয়তে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। প্ৰতিটো গ্ৰহৰ সমিধান আমাৰ চেনেলৰ জৰিয়তে একেবাৰে নিম্নতম খৰচত আপোনালোকে কৰি ল'ব পাৰিব। আৰু আপোনালোকক যদি গ্ৰহৰত্নৰ প্ৰয়োজন হয় তেনেহলে আমাৰ চেনেলৰ সৈতে যোগাযোগ কৰক। দীঘলীয়া কুস্তি আমাৰ চেনেলৰ জৰিয়তে বনাই ল'ব পাৰিব। 2023 বৰ্ষত ৰাহু গ্ৰহৰ আশীৰ্বাদ লাভ কৰা এই বিশেষ তিনি ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছো। প্ৰথম হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাহু গ্ৰহৰ যাত্ৰা কালত আপোনাৰ বহুতো ইতিবাচক দিশ আহিব বুলি কোৱা হৈছে। আপোনাৰ ৰাশিৰ পঞ্চম ঘৰত ৰাহু গ্ৰহৰ গমন ঘটিছে, যি প্ৰেম সম্পৰ্ক আৰু বংশধৰৰ বিশেষ উন্নতি বুলি কোৱা হৈছে, যাৰ কাৰণে আপোনাৰ সন্তান লাভৰ যোগ প্ৰকট হৈছে। বিশেষকৈ যিসকলে সন্তানৰ কথা ভাবি আছিল তেওঁলোকৰ বাবে যথেষ্ট শুভ ফল বুলি কোৱা হৈছে। বিদেশ ভ্ৰমণত আপোনালোকে সুযোগ লাভ কৰিব পাৰিব। আনফালে ৰাহু গ্ৰহৰ প্ৰভাৱত প্ৰেমৰ সম্পৰ্কত প্ৰচুৰ উন্নতি আৰু প্ৰেম বিবাহৰ যোগ দেখা গৈছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ 2023 বৰ্ষত দ্বিতীয় ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাহু গ্ৰহৰ যাত্ৰাত আপোনাৰ বাবে অতিকে শুভ আৰু মংগলময় বুলি বিবেচনা কৰা হৈছে। নতুন ৰাশিৰ যি বৃষ ৰাশিৰ নতুন বছৰত একাদশ ঘৰত অৱস্থান কৰিবলগীয়া ৰাহু গ্ৰহৰ প্ৰভাৱত আপোনাৰ প্ৰচুৰ উন্নতি আৰু অৰ্থৰ আগমন হ'ব বুলি কোৱা হৈছে। পেশাগত জীৱনত আপোনাৰ
যিবোৰ সমস্যাৰ সৈতে জৰ্জৰিত হৈ আছে হেয়া সম্পূৰ্ণৰূপে নিৰ্মূল হ'ব পাৰিব নিৰ্মূল কৰিব পাৰিব আৰু আপোনাৰ লগত আপোনাৰ পৰিয়ালৰো আৰ্থিক উন্নতি আহিব বুলি কোৱা হৈছে আমদানি ৰপ্তানি বৈদেশিক বিনিয়োগত যথেষ্ট শুভ ফল লাভ কৰিব পাৰিব যথেষ্ট শুভ লাভ কৰিব পাৰিব ষ্টক মাৰ্কেট শ্বেয়াৰ বজাৰ অনলাইন ব্যৱসায়ত অত্যন্ত লাভ উপাৰ্জন কৰিব পাৰিব বুলি কোৱা হৈছে তৃতীয় ৰাশি হৈছে কুম্ভ ৰাশি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ 2023 বৰ্ষত ৰাহু গ্ৰহৰ এই গমন কালত বা এই গমনৰ ফলত আপোনাৰ নতুন কৰ্মপ্ৰাপ্তি আৰু ৰাজহুৱা সন্মান লাভৰ যোগ প্ৰকট হৈছে সামাজিক দায়িত্ব যিকোনো সামাজিক দায়িত্ব লাভ কৰিব পাৰিব আৰু সন্মান বা বঁটা পুৰস্কাৰ আদি লাভৰ যোগ বুলি কোৱা হৈছে যিসকলে ৰাজনৈতিক নেতা পালি নেতা অথবা ৰাজনীতিৰ লগত জড়িত ব্যক্তি ৰাজনীতিত থকা ব্যক্তিসকলৰ বাবে অতি শুভ ফল লাভ কৰিব ৰাজভোগৰ দৰে সুবিধা লাভ কৰিব পাৰিব 2023 বৰ্ষত প্ৰেম বিবাহ সম্পৰ্কত যথেষ্ট লাভদায়ক হ'ব বুলি কোৱা হৈছে 2023 বৰ্ষত এই ৰাহু গ্ৰহৰ গমনত বিশেষকৈ হঠাৎ ধন লাভ উন্নতিৰ যুগ বুলি কোৱা হৈছে সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যদিহে আমাৰ লগত KMS Astrologyৰ জৰিয়তে গ্ৰহৰত্ন আপোনালোকে ক্ৰয় কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে ডেসক্ৰিপচনত ফোন নম্বৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰি ল'ব একেবাৰে নিম্নতম খৰচত আপোনাৰ গ্ৰহৰ দশা আপোনালোকে চাই ল'ব পাৰিব আপোনাৰ জন্মকুণ্ডলী বনাই ল'ব পাৰিব আৰু দীঘলীয়া কুষ্টিও আপুনি বনাই ল'ব পাৰিব সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইদৰেই আপোনালোকৰ মৰম আশীৰ্বাদ দি যাব বুলি আশা ৰাখিছোঁ প্ৰতিজন শ্ৰোতা দৰ্শক সাবস্ক্ৰাইবাৰ সকলোৰে প্ৰতিটো দিন শুভ আৰু মংগলময় হওক তাৰেই কামনা